নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে মোৰ জান বিশ্ব ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান মুম্বাইত আছোঁ। যোৱাকালি ফুৰিবলৈ গৈছোঁ। তাৰে কিছুমান ভাল লগা মুহূৰ্ত আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। বলকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। লেটছ গো। এয়া আমি খোজকাঢ়ি গৈ আছোঁ লাহে লাহে। বতৰটো আজি বহুত ৰ'দ। তেওঁ গৈ আছোঁ বাৰু, আগলৈ চাই থাকক। এয়া গৈ গৈ এখন শ্মশানশালী পালোঁ, দেখিছেনে? আমাৰতো শেষ স্থান এইখনেই, হয়নে নহয়? ৰাস্তাৰ অৱস্থা যে একেবাৰেই নাই, পূৰা বোকা। এইখন এখন দলং পালোঁ গৈ গৈ। ব'লকচোন ওপৰলৈ। লোহাৰৰ দলং আজিকালি বহুত কমেই দেখিবলৈ পোৱা যায়। তাৰ মাজতে দুখনমান ফটো উঠি ল'লোঁ ইয়াতে। গৈ ওপৰলৈ এটা মন্দিৰ পালোঁ, দেখিছেনে মন্দিৰটো? এয়া মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ সম্পূৰ্ণকৈ। এয়া আহক মোৰ লগত আগলৈ। দেখিছেনে লগৰ কেইজন পূৰা ভাগৰি গৈছে, অভ্যাস নাই যে পাহাৰ বগোৱা। মন্দিৰত পূজাৰী বৰ্তমান নাই, মানে যদি কিবা শৰাই দিয়ে বা অনুষ্ঠান থাকে তেতিয়াহে আহে, অনবৰতে মানে নেথাকে। তাকে অকণমান ভিতৰ চোৱাও দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু বন্ধই আছে দৰজা। তেওঁ অকণমান চেষ্টা কৰিছোঁ কিমানখিনিলৈকে পাৰোঁ। এয়া দেখিছেনে, শিৱ মন্দিৰ যেন লাগিছে। শিৱ ফটো দেখা পোৱা গৈছোঁ। তাৰপিছত এখন শিৱাজী মহাৰাজৰ ফটো। ইয়াত মানে শিৱাজী মহাৰাজে মেইনটো মুম্বাইত। এয়া চাওকচোন, ভিউটো ইমান ধুনীয়া মনোমোহা, লগতে বতাহো অকণ অকণ মাৰি আছে। কিমান ধুনীয়া দেখিছে? এয়া চাওক, পূৰা সেউজীয়া। এই যে পাহাৰটো যে দেখিছে, এইটো হাজিমুলান পাহাৰ। তাৰ কাষেৰে চাওক, সেউজীয়া চব সেউজীয়া। ইহঁতকেইটাৰ এতিয়াহে অকণমান ভাগৰটো মৰিছে, দেখিছেনে? এতিয়া অকণ হাঁহি ওলাইছে। তাৰ মাজতে কেইখনমান ফটো আগবাঢ়িলোঁ আগলৈ। সেয়া গৈ আছোঁ আগলৈ, পূৰা পাহাৰ ওপৰেৰে। ভাগৰো লাগিছে বহুত। তেওঁ গৈ আছোঁ, দেখিছেনে লগৰ কেইজন কিমান দূৰ পালেগৈ, মোক ইয়াতে এৰিয়ে থৈ গ'ল। ভাগৰ লাগিছে যে মই লাহে লাহে সেইকাৰণে আহি আছোঁ। পাহাৰ গোটেই চাৰিওকাষে। সেয়া অলপ জুম কৰি দেখাইছোঁ আপোনালোকক, চাওক সেইয়া ঘৰবোৰ কিমান সৰু সৰু দেখা পোৱা গৈছে ওপৰৰ পৰা। চাৰিওফালে খালি পাহাৰ পাহাৰ। এইফালে পূৰা নবী মুম্বাইখন মানে চাৰিওকাষে পাহাৰৰ মাজতহে আছে। লগৰটো দেখিছেনে, পূৰা চাৰ্ট খুলি ল'লে গৰমত। এনেকৈ আমি পালোহি আৰু লাহেকৈ। অলপ ভাগৰ মাৰি মোৰ সৰু পানী কৰিব লাগিলে। দেখিছেনে লগৰটোৱে সেইটো ভিডিঅ' কৰি আছে, কিমান বদমাছ। এয়া চাওকচোন, ওপৰৰ পৰা এবাৰ ভিউটো দেখুৱাই দিছোঁ আপোনালোকক, কেনেকুৱা লাগে জনাব। পূৰা ওপৰৰ পৰা এয়া চাওকচোন, কোম্পানীবিলাকৰ ইমান সৰু সৰু লাগিছে ওপৰৰ পৰা, ইমান ডাঙৰ ডাঙৰ কোম্পানী, দেখিছেনে? তাৰ মাজতে বতৰটো অকণমান বেয়া হৈ আহিলে। আমি ঠাণ্ডা চিপছ এইবোৰ লৈ গৈছিলোঁ, তাকে আমি খালোঁ অকণমান। সেই খাই থকাৰ মাজতে পালেই নহয় আমাক বৰষুণ জাকে। বৰষুণ আহিব আহিব বুলি কৈ থাকোঁতেই আহি পালেই নহয়। দৌৰা দৌৰিকৈ আমি গছ এডালৰ তললৈ গ'লোঁ। দেখিছেনে, এইটো কেঁকুৰা, আপোনালোকে কি বুলি কয় কমেণ্টত জনাবচোন। বৰষুণ যোৱাৰ পিছতে ইয়াৰ ৰিলচ বনালোঁ। এনেকৈ ৰিলচ বনাই মেলি আকৌ দুখনমান এনেকৈ ফটোও ল'লোঁ। তাৰপিছত পাহাৰৰ পৰা ৰাইডাৰ কেইজনমানক লগ পালোঁ। সিহঁতে ক'লে ভিডিঅ' এটা বনাই দিব লাগে। তো ভিডিঅ' এটা বনাই লৈ এনেকৈ ফটো দুখনমানো উঠিলোঁ। ফটো উঠি পেলাই এতিয়া আৰু
ৰুমলৈ বুলি ৰাওনা হ'লোঁ আৰু বহুত ভাগৰ লাগিছে। দেখিছেনে ঘামি জুমি অৱস্থাই নাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ দেই। আজিলৈ বাই বাই।